হাতত কটাৰী আৰু পলিথিন। লগত আকৌ ভাগিন। ক'ত যাব ওলাইছো জানেনে? ঔটেঙা পাৰিব। ভাইটিৰ লগত ওলাইছো কাৰণ গছডাল অলপ দূৰতে আছে, মানে আমাৰ ঘৰৰ পৰা অলপ দূৰত। সেইকাৰণে ভাবিলো ভাইটিকে লগত লৈ যাওঁ। মই পাৰিব পাৰিলো হয় অকলে হলে, যদিহে ওচৰত হল হয়। কিন্তু এতিয়া ভাইটিকে লৈছো আৰু। পিছে দেখি কিন্তু গম পাইছো যে মই নোৱাৰিলো হয় অকলে, কাৰণ বহুত ওপৰত আছে। সি এটা এটাকে পাৰিব লৈছে আৰু মই বুটলি গৈছো। আমাৰ বাৰ আচলতে ইমানে খাব মন গৈছে ঔটেঙা, মোক কৈছিলে আৰু সেইকাৰণে বায়ে কৈছে যিহেতু মই বাৰু নুশুনিম নে, আহি গলো। এতিয়া পিছে ভাগিনেও দৌৰি দৌৰি বুটলিছে। আচলতে সিহঁতৰ ফালে এনেকে সি ফুৰিব যাব নাপায়েই। আজিকালিৰ যুগততো জানেই, সৰু ল'ৰা ছোৱালী প্ৰায় ঘৰতেই সোমাই থাকিব লগা হয়। স্কুল ঘৰ এনেকুৱা। এতিয়া ভাইটিও বুটলিলে কেইটামান, যিকেইটামানে পথাৰত তলত আছিলে। ইয়াক চাওকচোন, সি বোলে নিজে লয়, পিছে যিটোহে ওজন তাক ল'ব দিমনে? এইখিনি এতিয়া লৈ ললো, বহুত কেইটাই পাৰিলো, আমাৰো হব, বাহঁতৰো হব। ভাইটিক এইখিনি লব দিলো আৰু এতিয়া সেউজীয়াৰ মাজে মাজে গোটেই কেইটা আহিব ওলালো। আমাৰ ঘৰৰ ওচৰত এনেকুৱা পৰিৱেশ নাই, অকনমান দূৰ হয়, তথাপিও আহি পিছে বিৰাট ভাল লাগিলে। দেওবাৰৰ দিনটো পিছে আজি বহুতেই ভাল গল।